মানুহজনৰ লগত দেওবৰীয়া বজাৰলৈ ওলাইছোঁ আৰু বিয়া মাতি ওলাইছিল ঘৰত লগ নোপোৱাৰ বাবে ৰাস্তাতে বিয়াৰ চিঠিখন দি দিলে। আজি বহুত দিনৰ সপোন এটা পূৰ কৰিবলৈ গৈ আছোঁ আৰু মানে বহুত আশা আৰু দেই। এইফালে দাদাৰ দোকানত আহিছোঁ, মই এটা ফোন লৈছোঁ, দেখাই দিয়ক। পেকিং কৰিয়ে ৰেডি তেখেতে। এইফালে আৰু পিংক কালাৰ ইয়াত ল'বলৈ আহিছোঁ মানে, আৰু মোৰ কাৰণে প্ৰথমবাৰ আৰু সপোনে আৰু ধৰকচোন বহুত দিন ফোন এটাও লোৱা নাছিলোঁ আৰু ল'ম বুলিও আশা কৰি আছিলোঁ। এইফালে দাদাই ইয়াত EMI-টো দিয়ে, কেনেকৈ দিয়ে কি কথা কৈ দিয়ক। আমাৰ EMI ইয়াত বাজাজ ফাইনেন্সত হয়, আপোনাৰ 0 ডাউন পেমেণ্টটো পায় যদি কাৰ্ড কাষ্টমাৰ থাকে। নিয়াৰ লিডু বজাৰ মছজিদ, আমাৰ লিডুতে আছে দোকানখন, আপোনালোকে সকলোৱে আহি ভিজিট কৰিব পাৰে। আৰু দাদাই পৰাপক্ষত কমকৈ দিবলৈ চেষ্টা কৰিব নে কি কৈ দিয়ে আকৌ দিবনে? যি কি নহওক আজি ল'লোঁ আৰু যেনে তেনে, আৰু আপোনালোকৰ আগলৈ এইদৰে ভিডিঅ' গৈ থাকিব। সকলোৱে ছাপোৰ্ট কৰিব, মৰম আশীৰ্বাদ দিব, আপোনালোকৰ মৰমৰ খুব প্ৰয়োজন। আচলতে মানে মই মোবাইলটো চাবলৈহে গৈছিলোঁ, ল'বলৈ যোৱা নাছিলোঁ। কিন্তু হঠাতে মোবাইল চোৱা আৰু লোৱা একেই কথা বুলি ভাবি কেনে তাতে কথা চথা পাতি কেনে একেবাৰে লৈ ল'লোঁ। আৰু এতিয়া মোবাইলটো লৈ আনবক্সিং কৰিছোঁ, যিহেতু আগতে চিলটো খুলিব নিদিয়ে। আৰু ধুনীয়াকৈ এইদৰে মানে মোবাইলটো লৈ লৈছোঁ আৰু হাতত। এফালে আকৌ সিহঁতে মোক জোকাই আছে, হেপী বাৰ্থডে টু ইউ। মই কৈছোঁ আৰু মেৰা হেপী বাৰ্থডে নেই হে ৰে, মুজে মত বনাও এনেকৈ কৈছোঁ। আৰু মোৰ হিন্দী কথা শুনিলে আপোনালোকে বেহুচি হৈ যাব। আৰু এতিয়া মোবাইলটো লৈ মেলি ঘৰলৈ যাবলৈ ওলাইছোঁ। বোলো শেষত দেখাই দিওঁ দোকানখন এবাৰ। আৰু দোকানখনৰ নাম হৈছে গুপ্তা এণ্টাৰপ্ৰাইজ, একদম লিডুৰ মাছ মজিয়াতে পৰে। আপোনালোকে আহিব এবাৰ। আৰু ভাবিছোঁ আজি যিহেতু বজাৰলৈ আহিছোঁ, বজাৰখন অলপ আপোনালোকক দেখাই দিওঁ। এইফালে মই পিছে বহুত দিনৰ পিছত মানুহজনৰ লগত বজাৰলৈ গৈছোঁ দেই। আৰু এইপিনে চব আমাৰ লিডু বজাৰ, কিন্তু বৰ এটা ভিৰ নাপালোঁ এইবাৰ বজাৰখন, কিয় নাজানো বাৰু। বাৰীত আছে সৰু ৰঙালাও বোলে হ'বলৈ কৈছিলোঁ, নহ'লে ক'ৰ পৰা আনিছে এইবিলাক? নামফাই নামফাই ৰঙালাও খাম। একদম 1 কেজি লৈ লওঁ, 1 কেজি। ইয়াতে একদম জমনি হৈ গৈছে নহয়, এইপিনে বজাৰ কৰি এইপিনে পাহৰিয়ে গৈছে পইচা দিবলৈ। বাইদেউ চিঞৰতেহে গম পাইছোঁ তেখেতে। ভাবিছে এইবাৰ বিহু কাৰণে এনেকৈ গাহৰি এটা লৈ লওঁ নেকি, কাপোৰ চাপোৰ নলয়, কৰিলে পইচা পাওঁ বিক্ৰী কৰিলে। মাংস নিব আহিলোঁ এইফালে, বোলো এইবাৰ গাহৰি নাখায়, সিহঁতক লোকেল খাম গৈছে। আৰু এইফালে চাওকচোন কিমান ধুনীয়া কেপশ্যন এটা লিখি থৈছে দাদাই, ক'ত বিচাৰি পালে সেইটো কওকচোন। না নাখাওঁ, মই নবনাওঁ কাচি। এইফালে বাকী বিচাৰি লাভ নিদিব। কাক কোনে বিচাৰিছিলে ক'ব পাৰোঁ, কোনে বিচাৰিছিলে? মানুহ বাকী খাই পাহৰিলে। আনকালে ব্ৰইলাৰ খাওঁ, আজি বোলো লোকেল খাওঁ। কিন্তু যোৱা সপ্তাহৰ লোকেলে খালোঁ, পিছতে ব্ৰইলাৰ খাই ব্ৰইলাৰজনী নিচিনা হৈ গৈছোঁ, সেইকাৰণে ব্ৰইলাৰ খাব নিদিয়ে বোলে। এফালে আকৌ বাহিৰে মই লগৰজনীৰ ঘৰত আহিলোঁ, যিহেতু বেটীয়ে ওচৰতে মানে টিউশ্যন কৰিছিলে। মই ক'লোঁ কি তাইক তয়ো লৈ যাবিচোন, তহঁতৰ ঘৰতে থৈ দিবি বুলি। তাৰপিছত মোৰ অলপ দেৰি হ'ল বজাৰত, সেই বুলি মানে আহিলোঁ লগৰজনীৰ ঘৰত। আৰু তাইক কৈছিলোঁ যে কচু দুমুঠি পালে লৈ আহিবি, যিহেতু বজাৰত আছ তই। তাকেহে মই কচু দুমুঠি দি যোৱা হ'ব আৰু বেটীকো লৈ যোৱা হ'ব লগত। আৰু দেখিছেনে তাই মোক কামুৰিছে, নিউ ফোন ল'লি বোলে পাৰ্টি দে। তাকে এতিয়া ঘৰলৈ যাওঁ বোলো। এইফালে দেখিছেনে ৰেক্স, একদম মানে আমাৰ পুৰণা ঘৰটোৰ ওচৰত, মানে ৰুমৰ ওচৰতে তাক লগ পালোঁ, আৰু ইয়াতে থাকেহি। আৰু এইফালে বৌদি দেই। এইফালে চানা লৈ লৈছোঁ, চাহপানী এটোপা খাই লওঁ বোলো, বজাৰৰ পৰা আহিলে পোনপ্ৰথমে চাহপানী টোপা খাই ল'লেহে ভাল লাগে নহয় জানো। তাৰপিছতে কাম কৰিবলৈ মন যায়। আৰু বেটীয়ে এইপিনে মানে দোকান পাৰ হৈ নাযায়, তাইক যে নিনিলোঁ বজাৰলৈ, তাই একদম মুখ চুখ ফুলাই আছে। কৈছোঁ টিউশ্যন কৰি আছে নহয়, কেনেকৈ লৈ যাওঁ বোলো। আৰু ইয়াক বোলো লৈ যাওঁ, আজি কৈছোঁ তাক ৰেক্সো তোৰ আজি বহিবলৈ জেগা নাই, যিহেতু স্কুটিখন আগফালে বজাৰ কৰা মোনা বেটীও বহিছে। এফালে আকৌ পিছফালে মই, আনকালে সি আকৌ আমাৰ লগত স্কুটিতে উঠি যায়। এতিয়া মানে সি আমাৰ এতিয়া খোজকাঢ়ি আহিব লগা হৈছে, উপায় নাই। দেখিছেনে? আজিলৈ ভিডিঅ'টো বনাইছিল, বাই বাই।